নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সন্দীপন 18 চেনেললৈ। আজি আমি কথা পাতিম অসমৰ জনপ্ৰিয় তিনিজন অভিনেতাৰ বিষয়ে, যাৰ আহিব লগা আছে আহি থকা বৰ্ষকেইটাত তিনিখনকৈ জনপ্ৰিয় ছুপাৰহিট ছবি। ছুপাৰহিটটো হ'বই দিয়কচোন, কাৰণ ইমান ধুনীয়া ধুনীয়া ছবি যিহেতু অসমত আহি গৈছে, অসমৰ বুলিয়ে নহয় বাহিৰতো হৈ গৈছে। ৰঘুপতি, তাৰপাছত আপোনাৰ ৰত্নাকৰ, কাঞ্চনজংঘা, মিছন চাইনা, এইবোৰে কিমান কোটি কোটি টকা ঘটিবলৈ সক্ষম হৈছিলে। আমি পিছে আজি কিমান টকা উপাৰ্জন কৰিলে সেইটোৰ ওপৰত ভিডিঅ' নবনাওঁ। আমি ভিডিঅ' বনাম যে কোন তিনিজন সেই অভিনেতা যাৰ আহিব লগা আছে বিগ বাজেট আৰু ভাল ছবি, ভাল অসমীয়া ছবি যে আপোনালোকে পাব, তাৰ আমি এটা আভাস দিম। গতিকে বলক, আৰু আমি শ্বুটিঙৰ কিছু দৃশ্যও দেখাম আৰু আমি প্ৰমাণ দি দিম যে চিনেমাখনৰ এইটো কোনো ফেক নিউজ নহয়, এইটো চাই লওক যে এইটো সঁচা নিউজ। গতিকে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু চাওঁ কাৰণো আহি থকা বৰ্ষকেইটাত তিনিখনকৈ কাৰ কি ছবি আহি আছে আৰু সেই ছবিকেইখন কেনেকুৱা হ'ব, কিমান বছৰ লাগিব। লেটছ ষ্টাৰ্ট দি ভিডিঅ'। আৰু আমাৰ এই চেনেলটোত একো আপুনি ফেক নিউজ নাপায়। আমি বহুত ডিটেইলছ উলিয়াই পেলাই এই চেনেলটোত আমি আপলোড কৰোঁ। গতিকে আপোনালোকে নিশ্চিন্ত মনে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। এতিয়া আহে প্ৰথমতে যতীন বৰা দা। আমি সকলোৰে তেওঁ চিনেমা চাইছোঁ, নায়ক, হিয়া দিয়া নিয়া, ৰত্নাকৰ চাইছোঁ, ৰাঘৱ চাইছোঁ। এইবাৰ তেখেতে ৰাঘৱৰ পাছত চেলেঞ্জ নামৰ এখন ছবি কৰিবলৈ ওলাইছে। এইখন চাওক, আমি পোষ্টাৰখন দেখাই দিছোঁ। এইখন ছবি এইটো এটা সত্য নিউজ, এইখন ছবি সঁচাকৈ আহি আছে। আমি এটা প্ৰমাণ আপোনাক দেখাই দিছোঁ। এয়া হৈছে নিউজে কভাৰ কৰা এখন ফটো। নিউজে যতীন বৰাৰ চেলেঞ্জ আহি আছে বুলি এখন কভাৰ কৰিছে, আৰু আপোনালোকেও ছ'চিয়েল মিডিয়াত বহুত পাই যাব। আমি আশা কৰিব পাৰোঁ এইখন ছবিত মেক্সিমাম 2-3 বছৰৰ ভিতৰত এইখন ছবি নিৰ্মাণ হ'ব। বৰ্তমান এই ছবিখনৰ মুহূৰ্তৰ কাম সমাপ্ত হৈছে আৰু কিছু শ্বুটিং আৰম্ভ হৈছে। গতিকে টাইমিংটো লাগিবই। গতিকে এইখন ছবি আহি আছে। নেক্সট আহি আছে আমাৰ সকলোৰে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা। আমিতো জানোৱে যে ৰবি শৰ্মাৰ যিখন ছবি আছিলে ৰঘুপতি, সেইখন কিমান এটা ধুনীয়া ৰাইজৰ পৰা ৰেছপন্স পাবলৈ সক্ষম হৈছিলে। বিভিন্ন জেগাত ছবিখন, অসমৰ বিভিন্ন জেগাত চলিবলৈ ছবিখনে সক্ষম হৈছিলে। কিমান ধুনীয়া ছবি, কিমান ধুনীয়া একশ্যন, কিমান ধুনীয়া এক্টিং। গতিকে তাৰ পাছত তেখেতে এইবাৰ নিৰ্মাণ কৰিছে, মানে তেখেতে অভিনয় কৰিছে নায়ক স্বৰূপত ৰুদ্ৰ বুলি নতুন এখন চিনেমাত তেখেতে অভিনয় কৰিছে। গতিকে খুব ধুনীয়া লাগিছে এইখন ছবি। মেইনলি একশ্যন বেছড হ'ব আই থিংক। পোষ্টাৰখনতো তেনেকুৱাই দেখিছে। এয়া চাওক, ৰুদ্ৰখনৰ হৈ গৈছে বৰ্তমান মুহূৰ্তৰ কাম, আৰু এইখনো চাগে 4-5 বছৰ সময় লাগিব, কাৰণ ৰঘুপতিখনততো 4 বছৰ লাগিছিলে। গতিকে এইখনত যিহেতু অকল এতিয়া মুহূৰ্তৰ কাম আৰু কিছু শ্বুটিং আৰম্ভ হৈছে, আমি যিমানখিনি পাৰোঁ সিমানখিনি ডিটেইলছ দিছোঁ। গতিকে যেতিয়া আহিব আমি চাম চেলেঞ্জ আৰু ৰুদ্ৰ, আৰু এয়া আমি দেখাই দিছোঁ স্ক্ৰীণত কিছু মুহূৰ্ত। আমি এইবোৰ মানে সত্য নিউজ যে, সেইবোৰ আমি দেখাই দিছোঁ। আৰু ছ'চিয়েল মিডিয়াত ৰুদ্ৰ বুলি মাৰিলে, ৰবি শৰ্মাৰ ৰুদ্ৰ বুলি মাৰিলে বিভিন্ন আপুনি আপডেটছ পায়ে যাব চিনেমাখনৰ বিষয়ে। গতিকে খুব সুন্দৰ ছবি হ'ব। আই থিংক এক্টিংটো ভাল হ'ব আৰু একশ্যন বেছ হ'ব, আৰু আমি বাকীখিনি চালেহে গম পাম। গতিকে চাব, এইখনো হয়তো 4 বছৰমান সময় লাগিব পাৰে। নাম্বাৰ 1ত আহে আমাৰ সকলোৰে পৰিচিত কণ্ঠশিল্পী অভিনেতা জুবিন গাৰ্গ। তেখেতৰ আহি থকা বৰ্ষকেইটাত এখন চিনেমাখনৰ নাম হৈছে চিকাৰ। আপোনালোকে হয়তো গমেই পায় যে আমাৰ সকলোৰে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ লগত কেনেকৈ জমনি কৰি লণ্ডনৰ গোটেই মানে হেৰিখিনিত কেনেকৈ দুইজনে জমনি কৰি দেখাইছে। আমি পাৰিলে পোষ্টাৰখন আমি দেখাই দিম, আপোনালোকে চাব পাৰে। এইখনে হৈছে চিকাৰ, আৰু চিকাৰ হয়তো আপোনালোকে বিভিন্ন
মঞ্চত বিহু মঞ্চত আপোনালোকে জুবিন দাই চিকাৰৰ বিষয়ে কোৱাই শুনিছে বা লণ্ডনৰ কিছু কিছু শ্বুটিং আপোনালোকে দেখিছে আমি কাষ্টৰ বিষয়ে ইমান নাজানো কোন কোন কাষ্ট আছে চিনেমাখনত কিন্তু 2027 মানৰ ভিতৰত এই তিনিখন চিনেমাই শুভ মুক্তি পাব 27-28 চিনেমা আৰু আজিকালি এনেও ভাল চিনেমা বনাবলৈ দিন লাগেই আৰু ভাল বস্তু আপুনি যিমানেই কৰে সিমানেই দিন লাগে গতিকে টাইম আই থিংক 2027 মানৰ ভিতৰত এখন ছবি আমাৰ সকলোৰে মাজত আহিব পাৰে গতিকে এইখনেই হ'ল তিনিখন আপডেট চিনেমাকেইখনৰ আমি কিছু কিছু মুহূৰ্তও দেখাই দিছোঁ শ্বুটিঙৰ এয়া হৈছে লণ্ডনৰ সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গ আপোনালোকে চাব পাৰে কিছু কিছু মুহূৰ্ত আমি দেখাই দিছোঁ এয়া আমি দেখাই দিছোঁ ধুনীয়াকৈ চাব পাৰে গতিকে এইটোৱে আছিলে ডিটেইলছ যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আগলৈকো ভিডিঅ'বোৰ চাই থাকিব বুলি আশা থাকিল আৰু যেতিয়াই আহে এই চিনেমাকেইখন যাতে আপোনালোকে চায় ধন্যবাদ